আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব প্ৰায় 3 দিনে হ'ল জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা। জনপ্ৰিয় অভিনেতা তপন দাসক অকলশৰীয়া কৰি অহাবাতে গুচি গ'ল পূৰবী শৰ্মাই। অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অত্যন্ত দুখবৰ, কিয়নো ৰাজ্যৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ অন্যতম পৰিচিত তথা জনপ্ৰিয় মুখ বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই। মঙলবাৰে 14 জুলাই সন্ধিয়া প্ৰায় 7:30 বজাত গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অভিনেত্ৰীগৰাকীৰ আকস্মিক দেহাৱসান ঘটে। প্ৰকাশিত খবৰ অনুসৰি শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৮ বছৰ। বৰ্তমান তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহলৈ অনা হৈছে। প্ৰিয় অভিনেত্ৰীগৰাকীক শেষ বিদায় জনাবলৈ তথা অন্তিম শ্ৰদ্ধা নিবেদন কৰিবলৈ তেওঁৰ বাসগৃহত পৰিয়ালৰ সদস্য, আত্মীয় স্বজন, চলচ্চিত্ৰ জগতৰ সতীৰ্থ আৰু অগণন গণমুগ্ধৰ সমাৱেশ ঘটিছে। আৰু পূৰবী শৰ্মাই বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। ৮০-৯০ দশকৰ কেইবাখনো চলচ্চিত্ৰ অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকীয়ে। আৰু সেই ৮০-৯০ দশকৰ কিছুমান চিনেমা যেনে সংকল্প, সন্ময়না, অভিমান আদি ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল পূৰবী শৰ্মাই। এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল নিজকে। আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, য'তেই আছে শান্তিত থাকক, কুশলে থাকক।